নমস্কাৰ, মই হিমজিত আৰু সকলোকে গুড মৰ্ণিং। আৰু ৰাতিপুৱা ছাগলীখিনিক বান্ধিবৰ কাৰণে ওলালোঁ মানে। এইখিনি হৈছে আমাৰ ছাগলী, মানে এতিয়া ছাগলীখিনি গঁৰালতে আছে মানে। আৰু এতিয়া আমাৰ ঘৰৰ ওচৰতে মানে এইখন হাল বাই আছে ভালে, যিহেতু আমাৰ ঘৰখিনি পথাৰৰ ওচৰতে। আৰু এতিয়া মই এই ছাগলীবিলাক বান্ধিবৰ কাৰণে লৈ যাওঁ দেই। এইবিলাক সেইকাৰণে গুচাই ল'ব লাগিব অকলে। এইখিনি মই আগত ওলাই লওঁ দেই এতিয়া আৰু এতিয়া ছাগলীবিলাক বান্ধিবৰ কাৰণে লৈ গৈ আছোঁ এইখিনি। আৰু এতিয়া সময় হৈছে 8টা, মানে ৰাতিপুৱা। আৰু ৰাতিপুৱাৰ পৰা পানী পৰি আছিল আৰু এখন পানী এৰিছে আৰু এখন চাহ পাহাৰখিনি ক'লা ক'লা ধোৱা হৈ আছে। বাকী কাৰণে আজিৰ দিনটো কি হয় কেনেকৈ হয় আপোনালোকক সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। খোৱা লোৱা কৰি কিছু সময় ৰখাৰ পিছত আৰু এতিয়া মই অংগনবাড়ীলৈকে যাবৰ কাৰণে ওলাই আছোঁ। বাকী কাৰণে আৰু এতিয়া মই ওলাই লওঁ দেই। আৰু কিছুদিনৰ পিছতে মই অংগনবাড়ীলৈকে আহি পালোঁ। 2 ঘণ্টামান ক্লাছ কৰি আৰু এতিয়া চেণ্টাৰ বন্ধ কৰি আমি এতিয়া ঘৰত যাবলৈ ওলালোঁ। আৰু ইয়াৰ পিছতে মই আহি পালোঁ দোকানত, মানে চাইকেল ভাল কৰিবলৈ দিছিলোঁ। আৰু এতিয়া সময় হৈছে 3টা, মানে PM। আৰু এতিয়া মই গৈ আছোঁ পাহাৰত, মানে সোনকালে যাবলগীয়া আছিল। অলপমান টোপনি মাৰিলোঁ, সেইকাৰণে মানে অলপমান দেৰি হ'ল। কিন্তু আজিৰ কামটো আজি কৰিব লাগিব, সেইকাৰণে মই এতিয়া মানে এইটো বেগ চেগ লৈ কিনে এতিয়া গৈ আছোঁ। মানে স্ক্ৰাব আনিবৰ কাৰণে গৈ আছোঁ পাহাৰত এখন। A few moments later. স্ক্ৰাবখিনি কৰি আছোঁ এতিয়া। আৰু এইখিনি চাওক, এইখিনি অলপমান কৰালোঁ আৰু আছে অলপ, সেইখিনি কৰালোঁ। আৰু তাৰ আগতে মানে দিনখিনি চাওক, বহুত আন্ধাৰ হ'ল মানে। আৰু এখন পানী আহিব যেন পাইছোঁ। এইখিনি চাওক, দিনখিনি একেবাৰে ক'লা হৈছে। আৰু এতিয়া মই অলপখিনি কৰালোঁ, তাৰপিছত মানে ঘৰত গুচি যাওঁ আৰু। মানে পানী আহিলে মানে বেছি বেয়া হ'ব আৰু। এইখিনি চাওক, মোৰ বেগখিনিও আছে। এনেইতো মোবাইল কাৰণে টেনশ্যন নাই, মই গোটেইখিনি লৈ আহিছোঁ। বাকী একো নাই, আৰু বাছ আপোনালোকে চাই থাকোঁ দেই। মোৰ স্ক্ৰাবখিনি কৰোৱা হ'ল। আৰু এইখিনি চাওক, এইখিনি প্ৰায় দিনখিনি মানে আন্ধাৰ হ'লেই আৰু লাহেকৈ। এতিয়া সময় হৈছে 5টা। আৰু এইখিনি মানে পালোঁ। আৰু এইখিনি মানে ইয়াত মানে ধুনীয়াকৈ বান্ধি ল'লোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰত লৈ যাম। আৰু এতিয়া মই ডাইৰেক্ট আপোনালোকক ঘৰত লগ পাম দেই, বাছ আৰু। এতিয়া গা চা ধুই কিনে এতিয়া গৈ আছোঁ মই দোকানত, মানে তামোল খাই ল'লোঁ। দোকান মানে মই চাইকেল থৈ আহিছিলোঁ, আজি 2 ৰাতিয়ে হ'ল মানে চাইকেলখিনি তাতে আছে, সেইখিনি এতিয়া লৈ আহিম। আৰু এতিয়া পইচাখিনি লৈ লৈছোঁ আৰু ওলাই লৈ আহিব লাগিব। বহুকেইটা মানে বস্তু ভাল কৰিবলগীয়া আছিল, সেইখিনি ভাল কৰিল। আৰু মানে ভাল কৰি দিছিলোঁ আগতেই, মানে 2 দিনেই হ'ল। মানে আজি সময় নাপাওঁ, কালি সময় নাপাওঁ কৰোঁতে মানে চাইকেলখিনি মানে এতিয়াও ওলোৱা নাই। মই আৰু আজি অংগনবাড়ী যোৱাতে মানে ওলাব গৈছিলোঁ, কিন্তু হোৱা নাই বুলি ক'ল, সেইকাৰণে মই গধূলি আহিম বুলি ক'লোঁ। আৰু এতিয়া মই গৈ আছোঁ। এইখিনি চাওক, পানী আহি আছে আৰু ৰাস্তাখিনিও বেয়া, তথাপিও লাগিবই মানে। চাইকেলখিনি মানে প্ৰয়োজন হৈ থাকে, মানে দৰকাৰ লাগি থাকে, সেইকাৰণে আৰু এতিয়া মই গৈ আছোঁ। বাকী কি হয় সেইখিনি দেখুৱাম দে আপোনালোকক, বাছ আপোনালোকে চাই থাকক। আৰু এতিয়া দোকানৰ পৰা চাইকেলখিনি লৈ আহিলোঁ। এইখিনি মানে নতুনখিনি দিছিল, আৰু এইখিনি আৰু কিবাকিবি মানে আৰু চেনবিলাক কিবাকিবিলাক মানে বনাই দিছে আৰু এতিয়া। আৰু লগতে এইখিনি চিটখিনিও লৈ আহিলোঁ। মানে মোৰখিনি শেষ পাইছিল আৰু মানে পুৰণাখিনি, আৰু এতিয়া নতুনখিনি লৈ আহিলোঁ। আৰু এতিয়া প্ৰায় ঘৰখিনি পালোঁ আৰু দেই। তখন মানে ভিডিঅ'খিনি নকৰিলোঁ, মানে পাহৰি থাকিলোঁ। আৰু এতিয়া আপোনালোকক অলপ পিছত লগ পাম। দোকানৰ পৰা আহি 1 ঘণ্টামান ৰখাৰ পিছত আৰু মই এতিয়া ভাত খাবলৈ বহিলোঁ, মানে আমাৰ ইয়াতে ভাতখিনি বাঢ়ি থৈছে। আৰু এতিয়া মই খাই লওঁ দেই। এতিয়া সময় হৈছে 10টা, মানে ভিডিঅ'খিনি এণ্ডিং কৰোঁতে, মানে শেষ কৰোঁতে মানে অলপমান আজি দেৰি হ'ল। মানে আমাৰ লগৰ এজনে ফোন মাৰি আছিলে, সেইখিনি মানে অলপ তাহাঁতৰ লগত কথা পাতিলোঁ। বাকী একো নাই, আজিৰ ভিডিঅ'টো এইটোৱে আছিল। মোৰ এটা সৰু এটা আপডেট ভিডিঅ', মানে ব্লগ ভিডিঅ'। আগতে ভিডিঅ'ৰ বাবে জয় হিন্দ, জয় অসম।